যদি আপোনালোকে ফেচবুক পেজ বা প্ৰফাইলৰ ওপৰত কাম কৰি আছে তেনেহ'লে দুটা ভুল মাত্ৰ সেই দুটা ভুলৰ কাৰণে ফেচবুক পেজেই নাথাকিব তেনেদৰে বস্তুটো কি দুটা কাৰণ মই ইয়াতে ক'ম ঠিক আছে এই দুটা কাৰণ যদি আপোনালোকৰ ফেচবুক পেজৰ লগত হৈ আছে তেনেহ'লে এতিয়া শুধৰাই লওক কাৰণ আহিবলগীয়া সময়ত যিকোনো টাইমত আপোনালোকৰ সেই ফেচবুক পেজটো নাথাকিব পাৰে পাৰ্মানেণ্টলি ডিলিট হৈ যাব পাৰে ফেচবুকে ডিলিট কৰি দিব আপোনালোকৰ ফেচবুক পেজ বা ফেচবুক প্ৰফাইলটো হয়তো তাৰ লগতে আপোনালোকৰ যিটো আপোনালোকৰ পে আউট একাউণ্ট আছে সেইটো ডিসেবল হৈ যাব পাৰে ঠিক আছে ঠিক তেনেদৰে দুটা কাৰণ কি এতিয়া শুনক বহুত সংখ্যক লোকে কৰে কি যে ফেচবুক প্ৰফাইল এটা যেতিয়া খোলে সেই প্ৰফাইলটো যিকোনো ঘৰত মাতা যিকোনো আদাৰ নাম তাতে দি পেলাই মুঠতে ফেচবুক একাউণ্ট এটাহে বনাব লাগে যিকোনো উল্টা পুল্টা নাম দি পেলাই এটা নতুন একাউণ্ট ক্ৰিয়েট কৰিলে সেই পেজটোতে হয়তো প্ৰফেশ্যনেল মোড অন কৰি পেলাই তাত কাম কৰিব পাৰে আপুনি বা হয়তো হ'ব পাৰে সেই প্ৰফাইলটোৰ জৰিয়তে এটা এক্সট্ৰা ফেচবুক পেজ বনাই পেলাই আপোনালোকে কাম কৰি আছে কিন্তু আপোনালোকে এইটো কথা ধ্যানে দিয়া নাই যে যিটো ফেচবুক প্ৰফাইল মই বনালোঁ সেই প্ৰফাইলটোত মোৰ নাম ডেট অফ বাৰ্থ কিবা ভুল হৈ আছে নেকি এতিয়া চাওক কিহৰ কাৰণে কৈছোঁ আপোনালোকে হয়তো বিশ্বাস নকৰিব যেতিয়া আপোনালোকৰ নাম আৰু ডেট অফ বাৰ্থ মই প্ৰথম প্ৰফাইলৰ কথা কৈছোঁ পেজৰ কথা পিছত ক'ম যদি প্ৰফাইলটো যিটো ফেচবুক একাউণ্টটো আপোনাৰ প্ৰফাইলটো তাতে যদি আপোনাৰ নাম আৰু ডেট অফ বাৰ্থ যদি উলট পালট কৰি থৈছে ভুল কৰি থৈ দিছে আপোনাৰ ডকুমেণ্টছৰ সৈতে মেটছে নহয় হয়তো আধাৰ কাৰ্ড পেন কাৰ্ড বেংকৰ ষ্টেটমেণ্ট যিকোনো আদাৰ ডকুমেণ্টছ মুঠতে তাৰ সৈতে আপোনাৰ নাম মেটছে নকৰে বা ডেট অফ বাৰ্থ মেটছে নকৰে আপোনাৰ সেই ফেচবুক প্ৰফাইলটোৰ সৈতে ঠিক তেনেদৰে সেইটো ক্ষেত্ৰত আপোনালোকৰ কি হ'ব জানেনে ফেচবুকে কিবা এটা ধৰক আপুনি উলট পালট কৰিলে বা কমিউনিটি ষ্টেণ্ডাৰ্ডৰ কিবা ৰুলছ ব্ৰেক কৰিলে ভাইলেট কৰিলে আপুনি বা তাৰ লগতে আপোনাৰ ধৰক কেতিয়াবা কোনোবাই আপোনাৰ একাউণ্টটো ৰিপৰ্ট মাৰি উৰাই দিলে ঠিক তেনেদৰে সেইটো ক্ষেত্ৰত ফেচবুকৰ ছিষ্টেমে আপোনাৰ একাউণ্টটো কি কৰিব আপোনাৰ একাউণ্টটো ছাছপেণ্ড কৰি দিব আৰু যেতিয়া ছাছপেণ্ড কৰিব তেতিয়া সেইটো ক্ষেত্ৰত আপোনাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে ক'ব ছাছপেণ্ড দুটা কাৰণত থাকে ঠিক আছে যদি কিবা এটা ভাইলেট কৰিছে আপোনাৰ নৰ্মেলি ছাছপেণ্ড হৈ যাব যদি আপোনাৰ একাউণ্টটো কোনোবাই যদি ৰিপৰ্ট মাৰি যদি একাউণ্টটোৱে ডিলিট কৰিলে আঁতৰাই দিলে আপোনাৰ ফেচবুকৰ পৰা নাই আপুনি তে এই ক্ষেত্ৰত আপোনাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে ক'ব পেন কাৰ্ড আপলোড কৰিব দিব পাৰে বা আপোনাৰ আধাৰ কাৰ্ড আপলোড কৰিব দিব পাৰে বা ভোটাৰ আইডি কাৰ্ড আপলোড কৰিব দিব পাৰে তে সেইটো ক্ষেত্ৰত আপোনাৰ প্ৰফাইলৰ নাম ভুল হৈ আছে ডেট অফ বাৰ্থো মেটছ নহয় আপোনাৰ ডকুমেণ্টছৰ সৈতে তে সেইটো ক্ষেত্ৰত আপোনাৰ কি হ'ব ডকুমেণ্টছ ধৰি লওক আপুনি ছাবমিটো কৰি দিলে ডকুমেণ্টছ আছে ছাবমিট কৰি দিওঁ আপুনিতো ভাবা নাই যে তাত যিটো ফেচবুক প্ৰফাইলত যিটো মোৰ নাম আছে বা ডেট অফ বাৰ্থ আছে মোৰ ডকুমেণ্টছৰ সৈতে মেটছ নহয় সেইটোতো আপুনি চিন্তাই কৰা নাই যেতিয়া আপুনি ডকুমেণ্টছখন ছাবমিট কৰি দিব ফেচবুকে চেক কৰিব ৰিভিউ কৰিব আপোনাৰ প্ৰফাইল আৰু ডেট অফ বাৰ্থৰ সৈতে ডকুমেণ্টছখন মেটছ হয় নে নহয় যদি নহয় তে সেইটো ক্ষেত্ৰত আপোনালোকৰ কি কৰিব সেই যিটো ফেচবুক একাউণ্ট পাৰ্মানেণ্টলি ডিলিট কৰি দিব ডিসেবল কৰি দিব ঠিক তেনেদৰে কেতিয়াবা যদি আপোনালোকৰ ফেচবুক একাউণ্টটো যদি ছাছপেণ্ড হৈ যায় ঠিক সেই ক্ষেত্ৰত আপোনালোকৰ 180 ডেজ আপোনালোকৰ এপিল কৰাৰ সময় থাকিব সেই সময়ত যদি আপুনি এপিল নকৰে তে সেইটো ক্ষেত্ৰত আপোনালোকৰ কি হ'ব সেই একাউণ্টটো ডিসেবল কৰি দিব আৰু তাৰ লগতে এটা কথা কম পেআউটৰ দুটা কাৰণ কৈছিলোঁ ন এটা প্ৰফাইলৰ কথা ক'লোঁ এটা পেআউটৰ কথা ক'ম এতিয়া ফেচবুকৰ যিটো আপোনালোকৰ পেআউট একাউণ্ট ঠিক আছে আমি আৰ্নিং ক'ৰ পৰা কৰি আছোঁ কণ্টেণ্ট মনিটাইজেশ্যন টুল ষ্টাৰ ছাবস্ক্ৰিপশ্যন বোনাছ বা যিয়ে নহওক এইকেইটা আৰ্নিং চ'ৰ্চৰ জৰিয়তে আমাৰ আৰ্নিং আহি আছে ঠিক আছে আৰ্নিং চ'ৰ্চ কাক কোৱা হয় যিকেইটাৰ জৰিয়তে আমি আৰ্নিং কৰি আছোঁ যেনেকৈ ষ্টাৰ ছাবস্ক্ৰিপশ্যন কণ্টেণ্ট মনিটাইজেশ্যন টুল ঠিক তেনেদৰে পেআউটৰ কথা কওঁ যেনেকৈ আপোনাৰ ধৰক যিটো ফেচবুকৰ পেআউট একাউণ্ট আছে সেই ফেচবুকৰ পেআউট একাউণ্টটো যদি আপোনালোকৰ নাম ডেট অফ বাৰ্থ বিজনেছ টাইপ ঢেৰ কিবা উলট পালট কৰি থৈছে বিশেষকৈ তিনিটা বস্তু নাম ডেট অফ বাৰ্থ আৰু বিজনেছ টাইপ এইকেইটা বস্তু যদি আপুনি উলট পালট কৰি দিছে আপুনি কি কৰিব যিকোনো সময়ত ফেচবুকে ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে ক'ব ঠিক আছে আৰু যেতিয়া ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে আইডেণ্টি ভেৰিফাই কৰিবৰ কাৰণে যেতিয়া আইডি আপুনি ছাবমিট কৰিব তে নাম আছে তাতে বেলেগ ডেট অফ বাৰ্থ আছে বেলেগ ছাবমিট কৰি কিবা লাভ আছে নেকি ডাইৰেক্ট ডিসেবল হৈ যাব আইডি ছেইম নাম যিটো পেন কাৰ্ডত আছে ছেইম ডেট অফ বাৰ্থ যিটো পেন কাৰ্ডত আছে সেইটো গোটেইখিনি পেআউটত হ'ব লাগিব তাৰ লগতে ভুল কৰে কি আপোনালোকে বিজনেছ চিলেক্ট কৰি পায় আমি চিলেক্ট কৰিব লাগে সদায় পেআউটত আমি ইণ্ডিভিজুৱেল যদি আপোনাৰ বিজনেছ আছে ভালেই কথা বিজনেছৰ বোলে কিবা ডকুমেণ্টছ আছে ডকুমেণ্টছ মই ছাবমিট কৰি দিম তে সেই ক্ষেত্ৰত কি হ'ব আপোনালোকৰ আইডি ইজিলি আপোনালোকৰ ৰিকভাৰ হৈ যাব ঠিক আছে ঠিক হৈ যাব আগৰ দৰে হৈ যাব কিন্তু সেইটোৱে কথা এইকেইটা যদি ভুল কৰে আপোনালোকে ধৰক অ'ত উলট পালট মুঠতে যিমান যি আপলোড কৰিব চব আপোনালোকৰ ডকুমেণ্টছৰ মতে হ'ব লাগিব ফেচবুক প্ৰফাইল হওক বা পেআউট হওক কাৰণ সেইটো সময়ত যদি আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে কয় আপোনাৰ নাম চাম ভুল হৈ আছে ডেট অফ বাৰ্থ ভুল হৈ আছে তে সেই ক্ষেত্ৰত লাভ নাই ঠিক আছে সেইটো ফেচবুক পেজত কাম কৰা বাদেই দিয়ক নতুন এটা বনাই ল'ব লাগিব আপুনি ঠিক আছে বাছ সেইটো কথা বাকী ভিডিঅ'টো বহুত ইনফৰ্মেটিভ হয় প্ৰতিজন ক্ৰিয়েটৰসকলৰ কাৰণে কাৰণ বহুত সংখ্যক লোকে ভুল কৰে এইটো গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে অন্য যিবিলাক ক্ৰিয়েটৰ আছে তেখেতসকলেও কথাটো গম পায়